हादरसानि गिबि मन्थ्रिया दिनै क'क्राझाराव बेखेवना होयो अरुणोदय 2.0 बिथांखिखौ। बेजों लोगोसे गोदानै सा 8 लाख सुबुङा मोननो हानाय अरुणोदय बिथांखिनि फोरमान बिलाइखौ आसामनि दाब दाब जिल्लायाव राननाय जायो होनना मिथिहोयो। क'क्राझाराव अरुणोदय बिथांखिनि फोरमान बिलाइ राननाय हाबाफारिनि गेजेरजों हादरसानि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया गावनि बिबुंथि आरो खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। আজি আৰু কালি আমি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় আঁচনিত আৰু 7 লাখ হিতাধিকাৰীক সন্নিৱিষ্ট কৰিম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 27 লাখলৈ আগবাঢ়ি যাব। অনাগত ভৱিষ্যতত আৰু 5 লাখ আমি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিম। আমাৰ উদ্দেশ্য হ'ল অসমত 62 লাখ মানুহৰ ঘাটত ৰেচন কাৰ্ড আছে, তাৰ অন্তত 50% ৰাইজে যাতে অৰুণোদয় আঁচনি পাব পাৰে। অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা আমাৰ হিতাধিকাৰীসকলে পাব। ইয়াৰ 250 টকা তেওঁলোকে বিদ্যুতৰ মাচুল দিয়াৰ কামত ব্যৱহাৰ কৰিব। এই টকাৰে তেওঁলোকে 2 কেজি দালি কিনিব। এই টকাৰে তেওঁলোকে 2 কেজি চাউল কিনিব। 400 টকা বেমাৰ আজাৰৰ কামত ব্যৱহাৰ কৰিব আৰু 170 টকা মহিলাসকলৰ 1000-2000 টকা যি ঋণ থাকে, লোন লয় কোনোবা ওচৰ চুবুৰীয়াৰ পৰা, লাহে লাহে 170 টকা দি ঋণ মাৰিব পাৰিব। আমি এখন প্ৰিণ্টিং বুকলেট দিছোঁ, য'ত এই বিষয়ে গোটেই নীতি নিৰ্দেশিকা আমি ৰাইজক দিছোঁ, যাতে ৰাইজে অৰুণোদয় ধনৰ সৎ ব্যৱহাৰ কৰি দৰিদ্ৰতাৰ পৰা অলপ হ'লেও সকাহ পাব পাৰে। এতিয়া মই এটা কথা আমি ক'ব পাৰোঁ যে অৰুণোদয় টকা আমি ৰাইজৰ জেপ কাটি পেলাই আমি নলওঁ। অৰ্থাৎ বহুত মানুহে ভাবে যে অৰুণোদয় টকা চৰকাৰে ক'ৰ পৰা পায়। মই আমাৰ অসমৰ আমাৰ চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰি থকা ব্যক্তিসকলক মই অত্যন্ত বিনম্ৰভাৱে ক'ম যে আমি কাৰো জেপ কাটি অৰুণোদয় টকা আমি নিদিওঁ। আজি যদি কোনোবাই পশ্চিমবংগত যায়, কোকৰাঝাৰৰ মানুহ পশ্চিমবংগত গৈ থাকে, কোকৰাঝাৰত ডিজেলৰ পেট্ৰলৰ দাম 98 টকা, আৰু যদি আপোনালোকে শিলিগুৰিত যায় পেট্ৰলৰ দাম 108 টকা। আজি যদি আমি ৰাজস্থানত যাওঁ পেট্ৰলৰ দাম 108 টকা আৰু অসমত পেট্ৰলৰ দাম 98 টকা। আজি যদি আমি পশ্চিমবংগত যাওঁ ডিজেলৰ দাম 93 টকা, আমাৰ অসমত ডিজেলৰ দাম 90 টকা। আজি যদি আমি ৰাজস্থানত যাওঁ ডিজেলৰ দাম 93 টকা, অসমত ডিজেলৰ দাম 90 টকা। আজি যদি ৰাজস্থানত যাওঁ যে 2 বছৰত 1 লাখ চাকৰি দিব পাৰিছে নেকি, নাই পোৱা। আজি যদি পশ্চিমবংগত যাওঁ 1 লাখ চাকৰি আমি দিব পাৰিছো নেকি, নাই দিয়া। আজি যদি পশ্চিমবংগত কোনোবাই চৰকাৰী কাম কৰি থকা কৰ্মচাৰীয়ে সোধে যে ৰেগুলাৰ কৰি আপোনালোকে ডিএ পাই আছে নেকি, তেওঁলোকে ক'ব 2 বছৰ ধৰি আমি ডিএ পোৱা নাই। কিন্তু আমাৰ ৰাজ্য চৰকাৰে কৰ্মচাৰীক ডিএ দিছে, পেট্ৰল ডিজেলৰ দামো আমি ৰাজস্থান আৰু কলিকতাতকৈ কমত দিছো, আৰু তাৰ পিছতো আমি 27 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি আমি দিব পাৰিছো। এয়া হৈছে অসম চৰকাৰ, এয়া হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডাবল ইঞ্জিনৰ চৰকাৰ।